নমস্কাৰ, মই দিতিমণি মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ ব্ৰইলাৰ মাংস আৰু আমি কেনেকৈ বনাম আপোনাক দেখাবলৈ বিচাৰিছোঁ। তেলখিনি গৰম হ'বলৈ দিছোঁ। তাৰপিছত বিলাহী, আদা, নহৰু এটা পেষ্ট বনাই লৈছোঁ মিক্সিত দি পিনে। এইখিনি আমি এতিয়া তেলত অলপ সিজিবলৈ দিম। নহৰু পিঁয়াজ এতিয়া এইখিনি সিজিবলৈ দিম। অলপ সিজিবলৈ দিম, বেছি 3 মিনিটমান। তাৰপিছত এতিয়া আমি মছলাবোৰ দি দিছোঁ। জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, মিট মছলা নাজানিছোঁ কিমানখিনি পাৰোঁ, কেনেকৈ মানে যেনেকৈ জানো তেনেকৈ আপোনালোককো দেখাব চেষ্টা কৰিলোঁ কেনেকৈ বনাওঁ। আপোনালোকেও আদৰি ল'ব বুলি আশা ৰাখিলোঁ। আপোনালোকে মৰম দি গ'লে মোৰো ভিডিঅ'বোৰ আপলোড কৰি ভাল লাগিব, নতুন নতুন ভিডিঅ'বোৰ দি যাম। আৰু যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰি দিব। মছলাবোৰ দি ল'লোঁ, ভালদৰে মিক্স কৰি লৈছোঁ, অলপ সিজিবলৈ দিম। এনেকৈ 5 মিনিটমান সিজিবলৈ দিম। সিজাৰ পিছত আমি এতিয়া মাংসখিনি দি দিম। মাংসখিনি তেল চেল দি পিনে ফুটিব হৈছিলে। সেইকাৰণে ওখ হ'ব লাগে। এনেকৈ এটা পেষ্ট বনাই পিনে বনালে এতিয়া এটা বেলেগ এটা সোৱাদ আহে। বনাই চাবচোন আপোনালোকে যদি খোৱা নাই, আৰু কেনেকুৱা পালে মোক কমেণ্টত জনাব। এইখিনি আমি নিমখ, হালধি এতিয়া এইখিনি ভালদৰে লৰাই পিনে ঢাকি দিম অলপ সিজিবলৈ। অলপ আৰু মিট মছলাটো দি দিছোঁ। ৰেড চিলি, এয়া আমাৰ প্ৰায় সিজিছেগৈ। এতিয়া আমি ইয়াত আলুখিনি দি দিম, কাটি থোৱা আলুখিনি। ডাঙৰ ডাঙৰকৈ কাটিছোঁ আলুখিনি। সিজি আছে। এতিয়া আমি কেপচিকাম কাটি থৈছিলোঁ, কেপচিকামখিনি দি দিম। ভালদৰে মিক্স কৰি সিজিবলৈ ঢাকোন লগাই দিম। এয়া হৈ গৈছে আমাৰ
প্ৰায় সিজিছেগৈ। আলুখিনি অলপ বাকী আছে। আমি অলপ পানী দিব লাগিব। পানী দি শুকুৱাই দিম। ভালদৰে এয়া সিজি আছে, প্ৰায় হৈছেগৈ আৰু অলপ বাকী আছে, শুকুৱাবলৈ দিম। এয়া আমাৰ ৰেডি হৈ গ'ল।